কলিতা বাৰু ঠিক আছে নতুন আইনখন লগৰ পাছত গাড়ী চাড়ী নাযায় এই মানুহবিলাক হেলমেট লগাই যাব হৈছে অলপ অলপ ভাল হৈছে ভাল ভাল হেলমেট লগাই যাব হৈছে না নতুন নিয়মটো কৰাৰ পৰাই ভাল হৈছে ভাল লাগিছে হয় নহয় চৰকাৰে কিন্তু আমিও সতৰ্ক হ'ব লাগিব পুলিচবিলাকে হয় নহয় চাইকেল লৈ বুলি পাইছোঁ চাইকেল লৈ আমাৰ পুলিচ আমাৰ হেলমেট বাৰু বেলেগবিলাকে কি কৰি আছে হয় নহয় বাইক চলাই যাই আছে হেলমেট তোমাৰ গাড়ীখনত তুমি হেলমেট আনি ল'বি আমি যদি নিয়মবিলাক উলংঘা কৰোঁ হয় নহয় আমাৰ বিৰুদ্ধে মাত মাতিব পাব্লিকে ঠিক আছে আমাৰ গাড়ী আমি নিজৰ দায়িত্ব নিজে বুজি ল'ব লাগিব হয় নহয় কোন আহিব হেল্ল' কচুগুটি আউটপোষ্ট মানে গুচি কি কেছ পথাৰত হাগা কেছ আমি বৰ্তমান এতিয়া ডিউটিত আছোঁ বাৰু মেইন ৰাস্তাতে মানে গুচি চকত আছোঁ যাব লাগিব নেকি হয় আমি যাম নিশ্চয় আপুনি হেৰি কৰক বাইদেউ আপুনি বান্ধি থৈ দিয়ক এই মালটোক বান্ধি থৈ কালপিতটোক বান্ধি থৈ দিয়ক আমি ইয়াক যি ব্যৱস্থা ল'ব লাগে লৈ যাওঁ আমি বৰ্তমান মানে এই নতুন নিয়ম আইন নিয়ম মানে হেৰি ৰাস্তাত আছোঁ বাইকবিলাকৰ কাৰণে অলপমান চেকিং চলি আছেতো লাইচেঞ্চ কিবা কিবি অলপমান হেৰি কৰি আছোঁ চৰকাৰে সেইটো নিয়ম বান্ধি দিছেতো ঠিক আছে আচ্ছা হ'ব যাই আছোঁ আপুনি অলপ মোটা মালটো অলপ হেৰি কৰিব ললিতা আহিছে আপুনি এইটো ব্যৱসায়টো কেতিয়াৰ পৰা আৰম্ভ কৰিছে ঠিক আছে এতিয়া আমাৰ এই নতুন এখন চৰকাৰে যান বাহনৰ ক্ষেত্ৰত এখন হেৰি ওলাইছে গম পাইছা নাই আইন এখন ওলাইছে বোলে হেলমেট পিন্ধি বোলে গাড়ী চলালে হয় নহয় এতিয়া আপুনি এখন গাড়ী চলোৱা নাই বাৰু চাইকেল চলাইছে আপুনি ব্যৱসায় এটা কৰিছে ঠিক আছে আপুনি আপুনি কিনো কথাবিলাক হয় কলিতা আৰু দাদা মানে আপোনাৰ যদি আপোনাৰ সন্তানে যদি বাইক আছে তেতিয়াহ'লে আপুনি হেলমেটটো লগাই দিব আহিব আৰু যিকোনো ডকুমেণ্টছ গোটাইখিনি গাড়ী যাতে ওলাই লয় বুজিছেনে ঠিক আছে আৰু আপুনি দুই এজনকো কৈ দিব এই কথাটো যাতে আমি সতৰ্ক হ'লে আমাৰ সমাজখন ভালকৈ চলিব হয় নহয় দাদা ঠিক আছে আপুনি যাওক বেয়া নাপাব দাদা ঠিক আছে হ'ব দাদা এই কেছটোত আমি যাব লাগিব কিন্তু বাইদেউ মাতিছে এই কোনোবা পানীকুছি চকৰ পৰা অলপ ভিতৰত দেখি সোমাই যাব লাগে বোলে ঠিক আছে হয় নেকি সেইকাৰণে অলপমান আমি আজি ডিউটিটো দিয়াত ভাল হ'ল বাহিৰত তাত যাই পেলাই আমি অলপ চাওঁ কেছটো কি কেছটো মাগুৰে হ'ব লাগে পইচা অলপ পালি আৰু বঢ়িয়া তুমিও মানে একেবাৰে নাচা মানুহ গৰু বাপা ঐ ইছৰাম এখন তোমাৰ এডাল লো হাংবা এডাল নাই তুমি তোমাক মই প্ৰশংসা কৰিব লাগিব তুমি চাকৰি বঢ়িয়া ডিউটি কৰা বঢ়িয়া ইফালে মই এই কেছটো যেতিয়া ইউটিউবখন কৰিছিল এপিনে নহয় ইফালে ক'বা তিৰিয়া তাইতো সকলোৱে ইফালে বুলি এতিয়া এইখিনিত হয়নে নহয় বা এই ফোনটো মাৰি চাৰচোন ললিতা এতিয়া হেৰি নেকি তাৰপিছত নাম্বাৰটো এইটোৱে নেকি এইটোৱে মাৰোঁ ৰ হেল্ল' বৌতি আমি আহিলোঁ বৰ্তমান এইফালে কেৰি মেৰি ভাচনে কিবা এনেকৈ আছে নাৰিকলৰ গাছ জমজমকৈ থিয়া হৈ আছে কেইডালমান হয় নেকি আগত দেখি আগুৱাই যাব লাগিব ধন্যবাদ গৈ আছোঁ ললিতা বলক এইফালে বলক আগত দেখি বোলে বলক সেইগিলা বাদ দি দিছোঁ বাৰু সেইগিলা বাদ দি এই যি আইন কানুন ওলাইছি হয় নহয় আমাৰ হেলমেট আমি পিন্ধি নেগেলেও দায় হয় নহয় গাড়ী লৈ আহিলে হেলমেটটো পিন্ধি নেগেলেও দায় পাব্লিকে আমাক আকৌ দায় ধৰে আগৰ ফালে বলক
মানে কি কৰিব হে ললিতা আমি চাইকেল লৈ আহাটো কি আইছো কাৰণ আজিকালি দেখছা না কি চৰকাৰে নিয়ম উলিয়াই দিছে পাব্লিকে আমাৰ ধৰে স্কুটাৰখন লৈ আহিলো হেলমেট পিন্ধি নাহিলে ভিডিঅ' কৰি ভাইৰেল কৰি দিছে হয় নহয় গতিকে আমি চাইকেল লৈ আহিছো মামা চাইকেল আমাৰ ডিউটি ৰাইজে প্ৰশংসা কৰিব লাগিব বলক তুমিও কিবা একে বটিয়া মাছে ভাজ ধৰি ধৰি থাকে এই স্যাৰ মোৰ এইটো নিয়মে তোমাৰ কথা দি নহ'ব স্যাৰ নহয় ললিতা স্যাৰ মোৰ নাম কলিতা হে পাহৰি যাওঁ হে বুজিছে নে পাহৰি যাওঁ ৰবছো এই ইয়াতে খটু নেকি এইখিনিতে হ'ব পাৰে এতিয়া কেনেকে কি কৰবি আগুৱাই যাওঁ নেকি কিবা এটা মিলি লৈ পইচা পাতি সেইকাৰণে সৰুৱা কাছত আহিছো গম পাইছা নাই তুমি কৈছো আগুৱাই যাওঁ কৈছো গাঁৱৰ মানুহে একো নাজানে পইচা অলপ যাওঁ আগুৱাই যাওঁ আছো বাৰু ললিতা তুমি চাইকেলখন ইয়াতে থৈ দিয়া ললিতা নহয় হে স্যাৰ কলিতা ফুল হৈ যায় হে ললিতা নহয় নহয় কলিতা আহক এইখনে হ'ব লাগে এইখনে ৰৈছো বহুত আগুৱাই নাযাবি ইয়াতে ৰৈছো ৰৈ থাকছো ৰৈ থাক কি কৰিবি এতিয়া মাক লৈ গৈছো বাৰু তুমি কেছটো কিবা পথাৰ হাগাক লৈ ললিতা একবাৰ মাক লগাচোন হে স্যাৰ ডিউটি মুৰা এতে পাই 200 টকা হাজিৰা মানুহ 350 পাব হে ৰাহৰ কোনবা আছে নে স্যাৰ ওলাই আহিছে ললিতা মাক লগাচোন বাইদেউ আপোনাৰ কেছটো আপুনিও নেকি আপোনাৰ কি কেছ মানে বহুত ডিউটি কৰি আহিছো মানে বৰ একেবাৰে ভাল গমটো পায়ে আছা ললিতা তুমি কেৱল খাং খাংকে থাকা ৰবাচোন তোমাৰ নাম কলিতা বাৰু মই পাহৰি থাকো তুমি অলপমান হেৰি কৰি থাকাচোন অলপমান নকবিয়া বাইদেউ হেৰি আপোনাৰ কেছটো কি পথাৰত কোনে হাগিলে বাৰু আপুনি খেতি কৰিছে আপুনি হেঙা চেঙা দিব লাগে আজিকালি চৰকাৰী লেট্ৰিন দিছে তেওঁ পথাৰত ধান তুলে হাগবা লগা দিন আছে নে বাইদেউ লেট্ৰিন আছে নে আপোনাৰ লেট্ৰিন আছে নাই বঢ়িয়া আপোনাৰ সেইটো ভাল হাগাটো ভাল আৰু হেৰি বাঁহৰ মূৰত বল দিয়া চিষ্টেমটো আজিকালি আকৌ আগা লাগছি এই ৰচুন এই গুজাবয়ে আগৰ দিনা মানুহে কয়কে আছিলে ভিডিঅ' হাগবা লাগি ঘৰৰ পৰা মাছচোন হাগা লাগছে নাতেন বিয়ে মোক ভাই তো মই এই কেনেকে কোটি ঠুকতা হয় চাবিচোন ক'ত আছে এইটো বা বৰ ডেঞ্জাৰ জেগাত বান্ধি থৈছি বা বিৰাট গুণ বাইদেউ এতে ৰখ বৰ গুণ ওলাইছে এই কল বাইদেউ হেনচাম লেজি আছে না ইয়াত বিৰাট গুণ আচ্ছা মই এৰি বাৰি আচ্ছা এৰি বাৰি শুনে এইটোৱে নেকি আচ্ছা হাতে মোক কোটি ঠুকতা আছে মই আৰু যাবয়ে মই বাট বহল আৰু যাবয়ে বাট বহল হবয়ে কি আঙ্গাটা বড় ছাড়ি কোজি হবে কোন ওলাই আছে কোজি মানে নৰাদি মুছিছিলে মই এই সার জয় হে কি কোন বলি কই মই নৰাদি হলি মই থাক তোৰ মুখনে দি তোৰ নাম কি তোৰ নাম কি কম নাম কি কি চাইবা লাগি নাম কি নকো নামটো নকো এই চিকা সন্দেল কি নাম ইয়াৰ বা ললিতা বেলেগ নাম দেখোন ঘৰে বনাই তই এই বাইদেউৰ পথাৰত কি হাগবাইছা তই খেতিৰ ওপৰত তোৰ লেট্ৰিন নাই কি হাগি দই কি খাইছে কেনে বাজে লাচ্ছা দিয়া ললিতা দিৱা নাই মই ৰাতি হায়া দিবা খাব গৈছিলে কালি খাই মাংস আচ্ছা নালে বিছৰা সাকতে ভাত বনালি তাপে মোৰ কতে গিৰে বাইদেউ ইফালে আহক বাইদেউ ক'ত গ'ল বাইদেউ তাৰমানে মালটো মাগুৰ আছে বুজিছানে মহা বদমাছ ধৰণ ধৰি য'তে ত'তে হাগি ফুৰি কইতো হোৱা নাই বাইদেউ চেহেৰাই কেনে কৰে বা ই বেন ডেঞ্জাৰ মাল আছে ইয়াক ফোন চুৰ দেখোন ইয়াক ল'বা লাগে
ললিতা ললিতা আমাৰ এতে আগুন কৰবাই লাগিব ললিতা আপুনি পইচাটো লৈ আহক তেওঁৰ বাইদেউৰ পৰা পইচাটো লৈ আহক এটা কথা কওঁ নে কি মই বাৰু ৰাতিপুৱা ভাত খাওঁ নাই মোৰ দেউতাই দেউতা হাকবা তই চিনি পাওঁ নাই আমাৰ কচু গুটি মোৰ নাম আমলখু গুটি হয় ৰাইজৰ কথা তই কিয় হাকবি তই হা তোৰ লেট্ৰিন নাই ঘৰত তই গাতা এটা খুলিলে তই মৰবা নৰা তই লোকৰ ঘৰে ঘৰে পাহি বস তই নাই দিছো ইয়াক দিছো মোৰ পেট কামুৰি আছিল মই পৰৰ দিকে যাইছিলো এই তই নালিবিচোন তই হেংকাপডালো নানিলে নহয় এবাৰ নৰাই দি হ'লেও মুচিছো মই চিনি পোৱা নাই তই মোক হা মই আমলখু গুটি পুলি যায় গম পাইছা নাই গুটি পুলি যায় মই তোক এনেকুৱা নামে শুনা নাই এইটো চাইলে নুঠে এই সে তই বুলি কোৱা মৰা বৰাই পালি এপিনে যা এপিনে যা ললিতা কলিতা কলিতা আমাৰ এই আজি মানে শ্বুটিঙৰ জমনি আৰু আমাৰ মানে চেনেলত আজি এইটো নতুনকৈ ভিডিঅ' মানে এইটো টপিকটো ধৰ এতিয়া চৰকাৰে এইটো এটা নিয়ম ওলাইছে যান বাহনৰ ওপৰত গতিকে সেই আইনৰ মানে আমি তাৰ ওপৰত এটা ধুনীয়াকৈ জানাই নাজানে বনালোঁ আমি দুটা পুলিচ হ'লোঁ হৈ কেনে বাটত গ'লোঁ আৰু এটা ঘৰুৱা কেছতো গ'লোঁ বাটত যাওঁতে মানে থিয় হ'লোঁ চবে মানে গাড়ীবিলাকে হেলমেট পিন্ধি নাই আবিলাকে আমাৰ গাঁৱলীয়া জেগাত আমাক দেখাব হেলমেটবিলাক পিন্ধি লৈছে আৰু গাড়ী ৰখি মানে যাবে গুচি ঘূৰি পেলাই ফাইন ভৰা ভয় সেইটো এটা আমাৰ কাৰণে এটা ভাল হৈছিলে আমাক যি আমি মিছা হয় কিন্তু সঁচা বুলি ভাবি তেওঁলোকে যিখিনি সাৱধানতা মানি ল'বৰ কাৰণে চেষ্টা কৰিছে গতিকে ঠিক আছে আমাৰ পাহি প্ৰডাকশ্যন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে লাইক কমেণ্ট কৰি জনাব ভিডিঅ'বিলাক কেনেকুৱা হৈছে ভাল হ'লেও ক'ব বেয়া হ'লেও ক'ব আৰু শ্বেয়াৰবিলাক কৰিব তেতিয়াহ'লে আমাৰ অলপ আগবাঢ়ি যাবলৈ আপোনালোকৰ পৰা আশীৰ্বাদ পালে ধৰ আমি আগবাঢ়ি যাব অলপ মানে সাহস হ'ব আমাৰ বুকুত আমি ভিডিঅ'বিলাক বনাই আছোঁ জানে নাজানে গতিকে সেইটো কাৰণে আপোনালোকে যাতে একো দায় দোষ নধৰে একো ভুল ভ্ৰান্তি নধৰে সেইকাৰণে ভিডিঅ'টো আজিলৈ ইমানে সকলো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহি প্ৰডাকশ্যন জয় আই অসম ঘৰলৈ কিমান বাট আছে ঐ তোৰ শহুৰৰ ঘৰলৈ